এটা বস্তু দেখাম চাব মোৰ ৰুমমেটে খানা বনাই থৈছে মোৰ বাবে এয়া চাওক ঐ বৰ্ষা এটো কি বনাই থৈছ তই এটো কি ভাজিছিলি খাবলৈ বহুত টেষ্টি হ'ব যেন লাগিছে ৰাজদাই নিউজ এটা কৰবা দিলাম নাই ৰাজদা কৰিছিল এটো কি বনাইছিলি কি বাৰু মই মানে ভাজি বনাইছিলো বহুত দিন খাব পোৱা নাছিলো না ভালকে বেমাৰৰ কাৰণে মই বোলে আজি খাব অকণমান ভাজি তাৰপিছত চুপ থাক তেল গল আলু গল ভাত কেৰেলা গল হালধি গল নিমখ গল এয়া চাওক এয়া এনেকুৱা খানা বনাই এনেকুৱা মই মানে দাঁতৰ বিষ হৈছিল না আজি প্ৰথমবাৰ বহুত দিনৰ পিছত মানে খাম বুলি ভাবিছিলো যে অলপমান কিবা এটা খা দিয়া পিছ খাই যাইছো খা খাইছা পিছ খা হয় আৰু ডাঙৰ ডাঙৰ ৰান্ধনীৰো কেতিয়াবা ভুল হয় কি মানে এনেকে জ্বলাই নি কোনোবাই তোৰ এইটো কিচেন এইটো তাই ৰুম এইটো পলাইছে এতিয়া তাই ৰুম হা এইডোখৰ মানুহ এইডোখৰলে তই ভাতটো দেখা নাই নেকি টেবলেটটো খালে কি হল এতিয়া বেমাৰী মানুহ কালি নাপায় বেমাৰী মানুহে কি এনেকে ভাত বনাই দেখাই দিছো বেমাৰী মানুহে তই এতিয়া ভালকে খাব লাগে এইটো আৰু এয়া চাওক কি বনাই থৈছে কলা কলা এয়া মই কিবা লিকুইড দিছিল কাৰণে এয়া চাওক খাবলৈ কোনো মানে অৱস্থাই নাই মানে কি ধুনীয়া এইটো স্মোক তো দোকানত এতিয়া খালি হয় স্মোক বুলি এতিয়া চাই ইয়াতে স্মোক ভাত কেৰেলা নেকি ভাত কেৰেলা বা ইংৰাজীত কি কয় নাজানো দে বটাল গ্ৰীণ মানে কি আছিল জাতিলাও আছিল ভাত কেৰেলাৰ ইংৰাজী কি কয় সেইটো জানিব নালাগে এইটো কৰিলি কি ভাত কেৰেলাটোতো তিতা কেৰেলাৰ ভনীয়াক টাইপ হব তিতা কেৰেলা কি সুধিছো কি কৈ আছ নহয় মানে কথাটো আৰু মই মানে দেখাব চৌকাত খাই আছো না মই সেইকাৰণে মানে ভুল হয় ফটোৱা ছোৱালী চাহ ৰেডিচন ব্লুত কাম কৰা হওক তাজ বিমানতাত কাম কৰা হওক তাহাঁতৰো কেতিয়াবা হৈ যে খেলি মেলি কিন্তু মইতো হলেও এয়া চাওকচোন এইটো চাইডে খাব নোৱাৰা এইটো এনেকে দিবি এইটো চাইড খাবি নাই এইটো কলা এইটো খাব পাৰি নেকি এইখিনি জেগা খাবি এইখিনি পিছটো খাব নালাগে এয়া চাওক এয়া বনাই থৈছে এয়া অৱস্থা চাওক ভাল বস্তু বনাই থলেও ভাল বুলি নকওঁ সেইটো ৰুম তাই আৰু এইটো কিচেন আৰু এডোখৰ পৰা এডোখৰলৈকে তাই গম নাপায় এইটো নিউজৰ দুখ মোৰ দুখ নহয় যোগ মই ভাত বনাও কি তই কি বুলি ভাবিছা মই কি বস্তু বনাই থৈছো চা তোৰ মই কিমান সহায় কৰিছো কি পইচা কি হে হবা মুগু বইল কৰিছো গজালি ওলোৱা মুগুকে বইল কৰে বেছিকে ভিটামিন পাম ডক্টৰে মোক কৈছে ভিটামিন থকা বস্তু খাবৰ কাৰণে এইবুলি গজালিটো ডাইৰেক্ট খায় গজালি মগু বইল নকৰে গৰু আৰে গজালি মগুটো তেতিয়া বেছি ভিটামিন আহিব না বইল কৰা বস্তু বোলে ভিটামিন থাকে মোক কৈছে অলপমান বইল টেপটেপিয়া খাব দিছে নৰ্মেল বইল কৰ ন গজালি মগুটো কিয় বইল কৰিছ সেইটো সেনেকে খালেতো হেল্ডি হয় ন একো নহয় দিয়া জিংকে খাই বেছি হেল্ডি পাবি কিজানি শকতে হৈ যাও ডক্টৰে কৈছে এইটো কাটি দিয়াৰ পিছত বোলে তেজ বহুত যাব ৰাইজনা মই কৈছো বৰ্ষা এইফালে দুটা দাঁত নাই আৰু এইফালেও দুটা দাঁত যাব এতিয়া দিয়ক আপোনালোক খবৰ লবলৈ আহিব আপোনালোকে খবৰ লবলৈ আহিব দেই মানে দুটা দাঁতটো নায়েই আৰু এইফালে দুটা দাঁত আপোনালোকে একো আনিব নালাগে টেনচন লব নালাগে জাষ্ট পানী বটল এটা লৈ আহিলে হ'ল 10 টকীয়া জুচ লৈ আহিব জুচ খাব পাৰিম দক পাৰিবি নেকি আৰু আম আনিব দক ডাইৰেক্ট চুৰুপকে মাৰি দিব পাৰিম যা